এটা ধুনীয়া ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ এটা নিজান ঠাইলৈ, য'ত নেকি দেখিব আপোনালোকে ধুনীয়া ধুনীয়া পথাৰ আৰু চাই যাওক কিপিনে ধুনীয়া পথাৰ দেখা পাওঁ, সকলো জনাব আপোনালোকক। আচলতে আমি চাবলৈ আহিছোঁ এখন ভাওনা, আৰু ভাওনাখনো আপোনালোকক দেখাম, চাই থাকিব। আৰু এইদৰে ভাওনাখন চাই আমি পিছদিনাখন ঘৰলৈ বুলি ঘৰমুৱা হ'লোঁ। আৰু এনেকৈ ৰঙা নদীৰ ওপৰত দুখন দলং দেখা পালোঁ। হৌৱা কি সুন্দৰ পৰিৱেশ! এনেদৰেই আমি ৰাতিটো ভাওনা চাই পিছদিনাখন পুনৰ ঘৰলৈ বুলি উভতিলোঁ। আৰু এয়া চাওক, ৰঙা নদীৰ ওপৰত দুখন দলং একেলগে, এখন হৈছে অহা, এখন হৈছে যোৱা। আৰু এনেদৰে আমি ঘৰলৈ আহি আছোঁ।